নমস্কাৰ আমাৰ মাজত আজি আছে হৰিহৰক্ষিত ভৈৰৱকুণ্ডলৈ পিকনিক খাবলৈ অসমবাসীয়ে বৰ ধুনীয়াকৈ এই গানটো আদৰি ল'লে আৰু এতিয়া নতুন কাম কৰি আছে আহক তেওঁৰ এটি গান শুনি লওঁ আমি নমস্কাৰ সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰম্ভ কৰিছোঁ মোৰ ভাল লগা গীতটিয়ে ও শ্যাম কানু দূৰ হয় না যাবা সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা ও শ্যাম কানু দূৰ হৈ নাযাবা সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা ও শ্যাম কানু দূৰ হৈ নাযাবা সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা আগতে আমাক টোপনি নিয়াবৰ কাৰণে আইতা মাহঁতে গাইছিলে গানটো সকলোৰে নিশ্চয় প্ৰিয় মোৰ বিৰাট ভাল লাগে গাইছোঁ হয় অকণমান ডায়েৰীখনৰ সহায় লৈছোঁ নন্দৰ কাৰণে যদু তুমি আছিলা যে সৰু পঞ্চ বয়সতে তুমি ৰখাইছিলা গৰু শ্যাম কানু দূৰ হৈ নাযাবা সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা ঐ ৰাম নন্দের দুলাল বাছা তুমি নন্দের দুলাল এত রাতি গরু চরে কার ও শ্যাম কানু দূৰ হৈ নাযাবা সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা ও ভাই লৈ হৰিৰ নাম হৈ ভাই ভৱ নদীৰ পাৰ ও হৰি বিনা সংসাৰত গতি নাহিয়া ও হৰি বিনা সংসাৰত গতি নাহিয়া ও ভাই লৈ হৰিৰ নাম হৈও ভাই ভৱ নদীৰ পাৰ ও হৰি বিনা সংসাৰত গতি নাহিয়া ও হৰি বিনা সংসাৰত গতি নাহিয়া এইখিনিতে প্ৰিয় শিল্পী স্বৰ্গীয় ৰামেশ্বৰ পাঠক ডাঙৰদেৱলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ লোকগীতৰ এখন পথাৰ লোকগীতৰ ভঁৰাল বুলি ক'বলৈ হ'লে আমি ৰামেশ্বৰ পাঠক ডাঙৰীয়াৰ গীত শুনি শুনি সৰুৰ পৰাই ককা দেউতা আইতা চবে তেখেতৰ গীতে শুনিছিলে আৰু এটি লোকগীত গাইছোঁ শ্ৰী গুৰু শংকৰ
খেলা ঘড়ী নামৰ কলা সদায় দীৰ্ঘ ভেলা কলি লোকে নিষ্ঠা দিলা হৰি চিগুৰু শংকৰ কৰোণা ভাগত নামৰ পাতি না খেলা আন এটি লোকগীত অকণমান গুণগুণাব বিচাৰিছোঁ খুব ভাল লগা লোকগীত কি বিধি লিখে বিধাতা ও হৰি নৰদখন মানে কি বিধি লিখে বিধাতা ও হৰি নৰদখন মানে কোনো থাকে মহা সুখে কোনো থাকে মহা দুখে কোনো থাকে পুৰি গছৰ তলে কোনো থাকে পুৰি গছৰ তলে হে হৰিয়ে কোনো থাকে মহা সুখে কোনো থাকে মহা দুখে কোনো থাকে পুৰি গছৰ তলে কোনো থাকে পুৰি গছৰ তলে আন্তীয় কালতে সৰি পৰে দুদিনতে পথিকৰ পাই পদধূলি কি বিধি লিখে বিধাতা ও হৰি নৰদখন পাৰে লিষ্টখিনি অকণমান পাহৰিছোঁ তুমি তাত কোৱাৰ কাৰণে গালোঁ ক্ষমা কৰিব কথাখিনি কাণিপাত হৈছে ভাল লাগে মনত খেলিলে কাৰণে গালোঁ হে হৰিয়ে একেডাল বিৰিখতে দুটি ফুল ফুলি আছে তাৰে এটি দেৱতাৰ অঞ্জলি তাৰে এটি দেৱতাৰ অঞ্জলি হে হৰিয়ে একেডাল বিৰিখতে দুটি ফুল ফুলি আছে তাৰে এটি দেৱতাৰ অঞ্জলি তাৰে এটি দেৱতাৰ অঞ্জলি আন্তীয় কালতে সৰি পৰে দুদিনতে আন্তীয় কালতে সৰি পৰে দুদিনতে পথিকৰ পাই পদধূলি কি বিধি লিখে বিধাতা ও হৰি নৰদখন মানে একেজন জননীয়ে দুটি পুত্ৰ জন্ম দিয়ে তাৰে এটি আকাশে বিমানে তাৰে এটি আকাশে